হেল্ল' গাইজ ৱেলকাম টু আৱাৰ চেনেল TMT ব্লগ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ অসমীয়া এখন সহজ সৰল থালি, য'ত বনাম মই আজি ৰঙালাও আগ আৰু মায়ে আনি ছিঙি দিছে আনিছে মায়ে। লাও আগ। কাইলৈ আমি দুপৰীয়ালৈ ৰেচিপি দিম হয়নে? সেয়া চাওক, খুব ধুনীয়া লাগিছে। আগদিনাখনি মায়ে যিহেতু সন্ধিয়া সময়ত বুটলি থৈছিল আৰু মই এতিয়া বনাবৰ বাবে মায়ে শিকোৱাৰ দৰে ৰঙালাও আগসমূহ গুচাই ল'লোঁ। ইয়াক আমি গুচোৱা পদ্ধতিটো চুজ গুচোৱা বুলি কওঁ। ঠাইভেদে হয়তো বিভিন্ন ধৰণে ক'ব পাৰে। মই এনেদৰে গুচাই ল'লোঁ আৰু তাৰ পাছতে আমাৰ মায়ে আনি দিলে মধুসোলেং টেঙা আৰু কচু শাক। আৰু এতিয়া অলপ দিনৰ পাছৰ পৰা কিন্তু কচু শাক পাবলৈ নাইকিয়া হ'ব, যিহেতু বাৰিষাৰ বৰষুণ আহি গৈছে। পিছে আপোনালোকৰ ফালে খেতি কৰিছেনে নাই? কাৰ কাৰ ফালে ধান খেতি আৰম্ভ কৰিছে প্লিজ কমেণ্টত জনাব দেই। আমাৰ অৱশ্যে কঠীয়া পৰা হ'ল, কিন্তু খেতিহে ৰোৱা হোৱা নাই। ৰুবলৈ দিলে মই নিশ্চয়কৈ আপোনালোকক দেখাম। আৰু এনেদৰে মই চুজসমূহ গুচাই লৈছোঁ, তাৰপাছত মই এনেদৰে ভাঙি দিছোঁ। যিদৰে কচু পিপলি গুচোৱা হয় সেইদৰেই কৰা হয়। যিসকলে নাজানে মই সেইসকলৰ বাবে কৈ আছোঁ, যিহেতু এইবিলাক থলুৱা খাদ্য সকলোৱে প্ৰায় জানেই, কিন্তু ৰন্ধন পদ্ধতিসমূহ সকলোৰে বিভিন্ন বেলেগ বেলেগ হ'ব পাৰে। যিহেতু মই সেইবাবেহে আপোনালোকৰ মাজলৈ ৰেচিপিটো আগবঢ়ালোঁ, মই কিদৰেনো বনাওঁ। মায়ে কোৱাৰ মতে ৰঙালাও আগ খালে হেনো বোলে বহুতো ৰোগৰ পৰা উপশম পাব পাৰি। ৰঙালাওতকৈ ৰঙালাও আগটো হেনো বোলে বহুত উপযোগী আৰু উপকাৰী হয়। আৰু এনেদৰে মই মিহি মিহিকৈ আলুসমূহ কুটি লৈছিলোঁ। কিন্তু এনে খাদ্যত আপোনালোকে মছলা ইউজ নকৰিব, পেকেট মছলা ব্যৱহাৰ নকৰিব, কিয়নো এইবিলাক খাদ্যৰ নিজস্বতা একোটা সোৱাদ আছে। যিহেতু সৰলকৈ ৰান্ধিলেই খাই খুব ভাল লাগে আৰু সোৱাদ উঠে। পিঁয়াজসমূহ কাটি ল'লোঁ, তাৰপাছত যিসমূহ লাগে, জলকীয়া আপোনালোকে খাওঁ বুলিলে জলকীয়া দিব পাৰিব, আদা নহৰু আৰু অকণমান মান ধনিয়া ব্যৱহাৰ কৰোঁ বুলিলে পাৰিব বা ধনিয়া। তাৰপাছত মই এনেদৰে ধুই লোৱা ৰঙালাও আগসমূহ আকৌ সৰুকৈ ভাঙি লৈ মই এনেদৰে মিহি মিহিকৈ কাটি দিলোঁ। আপোনালোকেও আপোনালোকৰ সোৱাদ অনুসৰি মিহি মিহিকৈ কাটি ল'ব। বৰ বিশেষ এটা ডাঙৰ নকৰিব, ডাঙৰ কৰিলে হয়তো খাই বেয়া লাগিব পাৰে, কিন্তু যদি আপোনালোকে এটা মিডিয়াম ছাইজত কাটে তেতিয়াহ'লে খাই খুব সোৱাদ উঠিব। আৰু বন শাকৰ কটাৰ লগতো কিন্তু সোৱাদ উঠাৰ কাৰণ হয়, গতিকেলৈ বন শাকসমূহ কাটোতেও মিহি মিহিকৈ কাটিব লাগে, তেতিয়া সোৱাদ উঠে। কথাবিলাক মোক আমাৰ মায়ে শিকাইছিল, কিয়নো মায়ে খুব ধুনীয়াকৈ বন শাকসমূহ কাটে, কিন্তু মাতকৈও বেছিকৈ আমাৰ সৰু মামা এজন আছিল, তেখেতেহে বহুত ধুনীয়াকৈ কাটে। আজিকালি অৱশ্যে ময়ো কাটিব জনা হৈ গৈছোঁ আৰু দেই, পাৰিছোঁগৈ। কাৰ পাকঘৰত এনেকুৱা হয় বাৰু, আপুনি কাম এটা কৰি থাকোঁতে গোটেই মানুহবিলাকে তাতেই কাম কৰি থাকে। আমাৰ মায়েও আহি সিটোৰ পাছত সিটো কাম কৰি আছে, মানে মোক সহায় কৰা নাই, আকৌ নিজৰ কামেই কৰি আছে। কেতিয়াবা অৱশ্যে সহায়ো কৰি দিয়েহি। আৰু মই এয়া মচুমাহসমূহ তিয়াই লৈছিলোঁ, মচুমাহৰ লগত মগুমাহ কেইটামানো মই ব্যৱহাৰ কৰিছোঁ, ধোৱা মগু। আৰু এয়া চাওকচোন কি ধুনীয়াকৈ মই কাটি লৈছোঁ সৰু সৰুকৈ, আৰু কিদৰে চুচসমূহ গুচাই লৈছোঁ আপোনালোকে মন কৰিছেনে? আৰু এয়া পিঁয়াজ দীঘল দীঘলকৈ কাটি লৈছোঁ, এয়া আলু পাতল পাতলকৈ মই কাটি লৈছোঁ। আপোনালোকেও এনেদৰে কাটি ল'ব, তেতিয়া সোৱাদটো বাঢ়িব। আৰু কটাৰ ওপৰতো এটা সোৱাদৰ কাৰণ আছে, মই নিশ্চয়কৈ আপোনালোকক জনাই আছোঁ। আৰু এয়া চাওক, মই কেৰাহীটো পাতি লৈছোঁ, গৰম হোৱাৰ পাছত মই এনেদৰে মিঠাতেল সৰিয়হৰ ব্যৱহাৰ কৰিছোঁ, আপোনালোকেও এনেদৰে কৰিব। তাৰ পাছতে মই আদা আৰু নহৰু অকণমান দি দিছোঁ। এইসমূহ ভজাৰ পাছতে মই পিঁয়াজসমূহ দি দিম। তাৰপাছত পিঁয়াজসমূহ ভাজি অকণমান মিঠা বৰণ হোৱা বুলি যে কয়, তেনেদৰে মিঠা বৰণ অৰ্থাৎ ৰঙা বৰণ যেতিয়া হ'ব, মই তেতিয়াই ভজা সম্পূৰ্ণ হৈছে বুলি পাচলিসমূহ দিম। এয়া মই সৰিয়হ কেইটামানো দি দিছোঁ, সৰিয়হসমূহ ফুটা আৰম্ভ কৰিছে, সেয়ে মই লৰাইও দিছোঁ। ইতিমধ্যে আমাৰ ফ্ৰাই হৈ গৈছে পিঁয়াজসমূহ, নহৰু আৰু সৰিয়হ। আৰু মই এনেতে ব্যৱহাৰ কৰিছোঁ জলকীয়া দুটুকুৰা, বিশেষকৈ বহুত বেছি দিয়া নাই, যিহেতু আমাৰ ভণ্টি আৰু মায়ে খাব, সিহঁতি জ্বলা খাই বেয়া পায়। অকণমান খাব পাৰে আৰু বহুত তাতকৈ বেছি নোৱাৰে। তাৰ পাছতে মই লগালগ হালধি এড কৰি দিছোঁ। হালধি সদায় খাদ্য ৰন্ধন কৰাৰ আগত দিব লাগে। আৰু এয়া মই তিয়াই ৰখা মাহসমূহ মই সিজাই ৰাখিছিলোঁ, সেয়া মই ব্যৱহাৰ কৰিছোঁ। আৰু এয়া মই খুব ধুনীয়াকৈ লৰাই লৰাই ভাজি পেলাম। আপোনালোকেও এনেদৰে ভাজি ল'ব, তেতিয়া খাবলৈ এটা বেলেগ এটা সোৱাদ আহে। আৰু আপোনালোকে জনাবচোন আপোনালোকৰ কি কি ধৰণে ৰঙালাও আগ আপোনালোকে বনাই খায়, কিয়নো সকলোৰে ব্যঞ্জনসমূহ ৰন্ধাৰ পদ্ধতিসমূহ বেলেগ বেলেগ। আমি কিন্তু সকলোৱে খাওঁ একেদৰে, কিন্তু ৰন্ধন প্ৰক্ৰিয়াটো সকলোৰে বেলেগ বেলেগ, কিছুহে সাদৃশ্যতা থাকে। দি দিছোঁ, আৰু এয়া আলুসমূহ দিয়াৰ অলপ সময় পাছতে মই লৰাই দিছোঁ। তাৰপাছত খুব ধুনীয়াকৈ মিক্স হৈছে, আপোনালোকে মন কৰিছেনে? লক্ষ্য কৰিলে আপোনালোকে দেখা পাব
আৰু মই ক'লা সৰিয়হ দিছোঁ, বহুত বেছি পৰিমাণে দিয়া নাই, নহ'লে তিতা হৈ যাব। তাৰপাছত মই ৰঙালাও কাটি ৰখা চচসমূহ ব্যৱহাৰ কৰিছোঁ, আগসমূহ। তাৰপাছতে কেৰাহীটোত খুব ধুনীয়াকৈ মই দি দিছোঁ আৰু এনেদৰে লৰাই দিছোঁ। সকলোবিলাক মিক্স হ'ব দিব, দি পেলাই আপোনালোকে অলপ সময় লৰাই লৈ ঢাকনা ব্যৱহাৰ কৰিব পাৰিব। আৰু ঢাকি ৰাখি সিজালে যিকোনো খাদ্য ভাল হয়, মই আগতেও আপোনালোকক জনাইছোঁ। অলপ সময় ব্যৱহাৰ হয়, কিন্তু ঢাকি ৰান্ধি থাকিলে খাদ্যটো সোৱাদ উঠে। তাৰ পাছতহে আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব লাগে। এইখিনি খাদ্য ৰন্ধন কৰাৰ কিছু সৰু সৰু নিয়ম বা টিপছ বুলি আপোনালোকে ক'ব পাৰে। যিকোনো এটা কামতে আপুনি চাবচোন, যেতিয়া সময় বেছিকৈ দিব কামটো খুব সুনিপুণ হৈ উঠে। সেয়া লাগিলে ৰন্ধন প্ৰক্ৰিয়াই হওক, সেয়া লাগিলে পঢ়াই হওক, সেয়াই লাগিলে ছবি অঁকাই হওক, সেয়া লাগিলে নৃত্য গীত নাচ, সকলো ক্ষেত্ৰতে আপোনালোকে চাবচোন, যেতিয়া আপোনালোকে সম্পূৰ্ণ সময় দিব, নিজৰ 100% দিব, তেতিয়া সকলো বস্তু সকলো কামেই ছাকচেছ হয়। তাৰ পাছতে মই দি দিছোঁ নিমখ ব্যৱহাৰ কৰিছোঁ সোৱাদ অনুসৰি। আপোনালোকেও সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিব। আমাৰ কিন্তু অসমীয়া ৰান্ধনিৰ হাতত কিন্তু যাদু আছে, যিয়ে নেকি 1 টিস্পুন 2 টিস্পুন এনেদৰে চামুচে নজুখিলেও আঙুলিৰ টিপতে আমি শুদ্ধ পৰিমাণেৰে নিমখ হালধি ব্যৱহাৰ কৰিব পাৰোঁ। অৱশ্যে হালধি আৰু চামুচ এখন থোৱা যায়, কিন্তু নিমখ কিন্তু আমি হাতেৰেও ব্যৱহাৰ কৰিব পাৰোঁ, সম্পূৰ্ণ সুস্বাদু হৈ উঠে। কিন্তু বিভিন্ন ধৰণৰ বিভিন্ন সময়ত আমি দেখা পাওঁ, বহু ৰান্ধনিয়ে কি কৰে, চামুচেৰে দিয়ে। 1 টিস্পুন 2 টিস্পুন এনেদৰে উমান নাথাকিলে কি হয়, নিমখৰ পৰিমাণটো ক'ৰবাত কেতিয়াবা বেছি হয়, কম হয়, এনেদৰে সোৱাদটো বেলেঞ্চিং নহয়। কিন্তু আমাৰ অসমীয়া ৰান্ধনিৰ কিন্তু সঁচাকৈ যাদু আছে। যিদৰে মহামানৱ মহাত্মা গান্ধীয়ে কৈছিলে, অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে। সঁচাকৈ অসমীয়া লোকসকলৰ কিছু প্ৰত্যেকটো কাৰ্যতে বহুত ধুনীয়া সুপ্ত প্ৰতিভা আছে বুলি ক'ব লাগিব। আৰু এয়া চাওক, মই গৰম পানী ব্যৱহাৰ কৰিছোঁ আৰু লগালগ উতলি আহিছে। এনেদৰে অকণমান সময় আমি লৰাই দিম, তাৰপাছতে আমি ঢাকনি ব্যৱহাৰ কৰিম। তাৰপাছতে আমাৰ হৈ যাব খাদ্য ৰেডি। মোৰ ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পাইছে নিশ্চয়কৈ জনাব, আৰু কেনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায় মোক তাকো কমেণ্ট কৰিব। যদি মোৰ চেনেলটো আপোনালোকে ভিজিট কৰি ভাল লাগিছে, তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া চাওকচোন, মায়ে আনি দিছিলে বুলি যে কৈছিলোঁ, কচুথুৰি আৰু মধুসোলেং শাক মই ব্যৱহাৰ কৰিছোঁ। মচন্দৰীয়ে ওলাই গৈছিল। মচন্দৰী শাকৰো কিন্তু পিটিকা কৰি খাইছেনে? যদি ৰেচিপি লাগে মোক জনাব, মই কিন্তু দিম দেই। সেয়া খায়ো খুব ভাল লাগে। সেয়াও আমাৰ পেটৰ বাবে খুব ভাল, স্বাস্থ্যৰ বাবে উপযোগী। আৰু এতিয়া মোৰ চেনেলটো যদি চাই ভাল লাগিছে, তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকল পুৰণা মোৰ বন্ধু বান্ধৱী, মোৰ পৰিয়ালৰ সদস্যসকলে চাইছে, তেওঁলোকে প্লিজ লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব, আৰু তেওঁলোকেও নতুনকৈ ভিজিট কৰিবলৈ আপোনালোকে জনাই দিব। আৰু যিসকল নতুন বন্ধু বান্ধৱী আজি মোৰ চেনেলটো চাই আছে এই ৰেচিপিটো, তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে দিয়া মোৰ মৰমে মোক আগুৱাই যাবলৈ বহুত উৎসাহ আৰু সাহস যোগায়। তাৰ বাবে আপোনালোকৰ ওচৰত মই ধন্যবাদ দিছোঁ, আৰু লগতে মই কৃতজ্ঞতা আপোনালোকক জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে মই কলপাত এখন মই জুইত সেকি লেৰেলাই লৈছোঁ। মই এতিয়া অৱশ্যে জুইত মই গেছতেই দিছোঁ। তাৰপাছত মই এনেদৰে কচু আৰু মধুসোলেংসমূহ কাটি লৈছিলোঁ। অৱশ্যে আপোনালোকে মোৰ দৰে এটা ভুল নকৰিব, কচুৰ লগত বৰ খেলা নকৰিব দেই। মোৰ কিন্তু অকণমান গৰ্বৰ এটা হৈছিলে, বুজি পাইছে এইটো, যিহেতু সকলোৱে আমি ৰন্ধাত খাদ্যৰ লগত জড়িত, আমি জানো। মই এনেদৰে হালধিটো দি বহুত বেছিকৈ সানি দিছিলোঁ। ইভাগে কুটি দিলে অৱশ্যে বিশেষ সমস্যা একোৱেই নহয়, সেইটো কিন্তু পাৰিব, সেইটো সামান্য হয়। চুচখিনি আঁতৰাই দিয়া, আপোনালোকে কুটি লৈ দিয়া। কিন্তু তাৰপাছত সানোতেও বহুত বিশেষ একো নাই, বহুত বেছিকৈ আপুনি লাগি থাকিব নালাগে। নহ'লে আপুনি তেতিয়া কি কৰিব জানেনে? মই এটা উপায় দিছোঁ। এয়া চাওকচোন, মই পিঁয়াজ, নহৰু, আদা এইখিনি মই ব্যৱহাৰ কৰিছোঁ, আৰু লগতে অকণমান সামান্য পৰিমাণে জলকীয়া। তাৰপিছত সোৱাদ অনুসৰি নিমখ আৰু হালধি ব্যৱহাৰ কৰিব। এতিয়া মই দিছোঁ আপোনালোকক সেই টিপছটো। যদি আপোনালোকৰ তেনেকুৱা কেনেবাকৈ গৰ্বৰ হ'বলৈ হয়, আপোনালোকে তেতেলী হ'লেও সানি দিব, নহ'লে আপোনালোকে নেমু টেঙা এড কৰি সানি দিব পাৰিব। বা এই মধুসোলেং টেঙাটো যদি আপোনাৰ ওচৰত এক্সট্ৰাকৈ গছ পাত ৰাখি থৈছিলে, তেতিয়াহ'লে সেই সানি দিব। কিছুমানে হয়তো যিহেতু বজাৰৰ পৰা আনে, ঘৰত থাকিলেতো ছিঙি আনিব পাৰিব, নহ'লেতো বজাৰৰ পৰা অনা বস্তুটো অকণমান থৈ দিব লাগিব ন পৰিমাণটো, তেতিয়াহে পাৰিব। গতিকে আপোনালোকে সেই ভুলটো নকৰিব প্লিজ, কাৰণ মই নিজে যেতিয়া এক্সপেৰিমেণ্ট কৰিছোঁ, মই আপোনালোককো জনাই দিছোঁ। যিহেতু আপোনালোক মোৰ পৰিয়ালৰ খুব আপোন সদস্য একোজন, আপোনালোকক মই ভাল বেয়া সকলো জনাটোৱে মোৰ কৰ্তব্য বুলি মই ভাবোঁ, আৰু মই সেইটো কাৰণে জনাই দিছোঁ।
আৰু এনেদৰে আপোনালোকে প্লিজ ৰন্ধন কৰি খাব। আৰু এই যে মই টোপোলাটো কেনেদৰে দিছিলোঁ মই কৈ দিছোঁ, যিহেতু সেইটো মই ভিডিঅ' কৰি থোৱা নাছিলোঁ। মই কেৰাহীটোত পানী দিছোঁ, দি মই প্লেট এখনে উবিয়াই দিছোঁ, দি মই এই টোপোলাটো দি দিছোঁ, তাৰ পাছত মই আকৌ ঢাকনাখন দি দিছোঁ। এনেদৰে মানে বনাইছিলোঁ। আৰু যেতিয়া পানীখিনি শুকাই যায় তেতিয়া মই প্লেটখন অঁতৰাই কেৰাহীটোতে মই দি থৈছিলোঁ। সেই দৃশ্যটো আপোনালোকে দেখিবলৈ পাব। বাকী মই ভিডিঅ' কৰি থোৱা নাছিলোঁ, যিহেতু মোৰ গৰ্বৰ এটা হৈছিলে, মই লগালগ হাতখন ধুই দিছিলোঁগৈ। ধুই দি পেলাইনি মই তেতেলী টেঙা ব্যৱহাৰ কৰিছিলোঁ, সেইবাবে মই আপোনালোকক সেই দৃশ্যটো মই দেখাব নোৱাৰিলোঁ। গতিকেলৈ আশা ৰাখিছোঁ আপোনালোকেও নিশ্চয়কৈ চাব আৰু এবাৰ সোৱাদ ল'ব। বিশেষকৈ আপোনালোকে জনাবচোন কোনে কোনে কচু পিটিকা খাই ভাল পায়, যিহেতু মই জানো অসমীয়া থলুৱা খাদ্য বেয়া পোৱা মানুহ হয়তো কোনো নাই। আৰু যিসকল আমাৰ ইণ্টাৰনেশ্যনেল ট্ৰিপ কৰিব আমাৰ অসমত আহে, তেওঁলোকে চাওকচোন কি ধুনীয়াকৈ অসমীয়া এসাঁজ থালি খাইছে, বাহ দি যাবই মানে। মই ভইচ অভাৰ দি থাকোঁতে আমাৰ ৰাণী টুকুৰাণীয়ে কৰি দিছে, একদম তাই গুজৰি উঠিছে, কিবা মাত শুনিছে চৰাই, সেইবাবে। আৰু এয়া চাওকচোন মই আনটো চৌকাত দি থৈছিলোঁ যে ৰঙালাও, সেয়া মই লৰাই দিছোঁ, সেয়াও হৈছে। গতিকেলৈ আমি পুনৰ লগ পাই আছোঁ থালিৰ প্ৰস্তুত কৰা আপোনালোকক দেখাবলৈ। চাওক মই এতিয়া এইটো মই দি থৈছোঁ, এইটো সিজি গৈছে। আজি মই এইটো দুটা ভাগত দিছিলোঁ, প্ৰথমতে পানী দি প্লেটখনে মই চাওকচোন মই কি ধুনীয়াকৈ কাঁহৰ বাতি এটাৰে এনেদৰে ভাত ধুনীয়াকৈ সজাই লৈছোঁ। আৰু সেই বাতিতে মই দাইল ল'ম, মগুৰ দাইল। তাৰপাছত এয়া চাওক মায়ে বনোৱা মগুৰ দাইল মই এনেদৰে ধুনীয়াকৈ সজাই লৈছোঁ। আপোনালোকেও সজাই ল'ব। কাঁহীখন খুব ধুনীয়াকৈ সজাই ল'লে মানুহৰ মনবিলাকো ভাল লাগে আৰু খায়ো ভাল লাগে, সুস্বাস্থ্যও হয়। আৰু সুস্বাস্থ্যই মনটো ভাল লগালে আৰু খুব ভাল হয়। আৰু বিভিন্ন ভাল ভাল চিন্তা, ভাল ভাল কামত মন বহে, দীৰ্ঘায়ু হয়। লগতে এয়া চাওক মেইন ইনগ্ৰিডিয়েণ্টছ ৰঙালাও আগ অকণমান কেৰাহীটো মই এনেদৰে লৰাই লৈছোঁ। বস্তু দিওঁতে সদায় ভাগ কৰোঁতে লৰাই ল'ব লাগে। তাৰপাছত এয়া দিছোঁ মই মাংস, তাৰ খুব ধুনীয়াকৈ সজাই লৈছোঁ মই। মাংসটো খুব ধুনীয়াকৈ সিজি গৈছে। আৰু এয়া চাওক আমাৰ কচু লগত মধু হোলেং টেঙা, আৰু এয়া সম্পূৰ্ণ থালিখন মই আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু যদি ভাল লাগিলে প্লিজ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু এয়া মই পিঁয়াজ এডোখৰ আৰু জলকীয়া এটা আৰু ঘটিত অলপমান পানী লৈ লৈছোঁ। এখন খুব ধুনীয়াকৈ অসমীয়া থালি মই আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। মোৰ এয়া সামান্য প্ৰয়াস। যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমেই লাভ কৰে। আৰু আজিলৈ আহিছোঁ, আপোনালোকেও এনেদৰে মৰম স্নেহ দি মোৰ চেনেলটো আঁকোৱালি লৈ আগুৱাই নিব। ধন্যবাদ।